মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কালি আমি আলোচনা কৰিছিলোঁ 10ৰে হৰণ কৰা। নিশ্চয় তোমালোকে বুজি পালা। আজি চোৱা 2 নম্বৰ খালী ঠাইবোৰ পূৰ কৰা। ইয়াতো সেই একেই আছে, ভাগফল আৰু ভাগশেষ উলিয়াব লাগে। আজি 100ৰে হৰণ কৰা দিছে। ভাজ্য হৰণ ভাজক। প্ৰথম উদাহৰণটো আছে 325 হৰণ 100, হয়নে? তো ভাগফল তোমালোকে দেখা পাইছা, ইয়াত 3 আছে আৰু ভাগশেষ আছে 25। এই 3 আৰু 25টোৰ পৰা তোমালোকে কি বুজিলা? যে 325ৰ যিটো শতকৰ ঘৰৰ অংক সেইটো ভাগফলৰ ঠাইত বহিছে আৰু ভাগশেষত কি বহিছে? একক আৰু দশকৰ মিলি যিটো সংখ্যা হৈছে 25 সেইটো বহিছে, নহয়নে? ইয়াত চোৱা, ইয়াত কি আছে? 325 হৰণ 100 মই ইয়াত দেখাই দিছোঁ, চোৱা। তো ইয়াত 3, এই 3টো বহিছে ইয়াত, আৰু এই যিটো 25 হৈছে এইটো 25, হয়নে? এই 25টো ইয়াত বহিছে। ইয়াত মই হৰণ প্ৰক্ৰিয়াটো দেখাই দিছোঁ। 325 আছে, 100ৰে হৰণ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? 103 গুণ 300 আৰু আমি বিয়োগ কৰি 25 পাইছোঁ। 25টো এই ভাগশেষ। আৰু এটা উদাহৰণ লৈছোঁ 702 হৰণ 100। তো আমি এই শতকৰ ঘৰৰ 7টো ক'ত বহাইছোঁ? ভাগফলৰ ঠাইত, আৰু 2টো, শূন্যটোতো ভেলু নাই এইফালে, গতিকে এই 2টো আমি ক'ত বহাইছোঁ? ভাগশেষৰ ঠাইত। ইয়াত হৰণ প্ৰক্ৰিয়াটো দেখাই দিছোঁ, তোমালোকে বুজি ল'ব। আৰু এনেকৈ তোমালোকে বাকী অংকবোৰ কৰিবা, ঠিক আছে?